বৰ্তমান আছোঁ ড্ৰিম বাছৰ ভিতৰত আৰু ড্ৰিম বাছৰ কেবিনটো আজি দেখাম আপোনালোকক আৰু এইফালে আছে পাইলটজন আৰু চাওক কেবিনটো ৰাতিৰ দৃশ্য খুব ধুনীয়া লাগে দাদা মানে ইয়াৰ কিছুমান ফাংচনছবোৰ ক'ব নেকি বাৰু গাড়ীখনৰ ফাংচন বুলি ক'বলৈ গ'লে ছেকেণ্ড ভলভ' বুলি ক'ব পাৰি আচ্ছা এইখনৰ তাৰমানে কিছুমান ব্ৰেকিং চিষ্টেম আপোনাৰ চুইচ চিষ্টেম দিছে মানে হেণ্ডেলতে আছে ন ষ্টাৰিঙতে আছে ষ্টাৰিঙত চুইচ চিষ্টেম দিছে ইয়াতে আপোনাৰ স্পীড লিমিট কণ্ট্ৰল কৰিব পাৰি স্পীড ফিক্স কৰিব পাৰি আচ্ছা ইয়াতে ব্ৰেকৰ চিষ্টেমো দিছে আমাৰ আচ্ছা মানে স্পীড দিছে আচ্ছা আচ্ছা স্পীড লিমিটটো ফিক্স ইয়াতে কৰিব পাৰি ইয়াতে আপোনাৰ ফিক্স কৰিলে ফিক্স কৰাৰ পিছত আপোনাক যদি বোলে নাই স্পীড লিমিট মোৰ নালাগে অফ অপশ্যন আছে এতিয়া অফ চুইচটো দিছে আচ্ছা অফ কৰি দিলে আপোনাৰ স্পীড লিমিট যিটো ফিক্স কৰিব আপুনি এইটো লিমিটত আহি যাব আৰু ৰিলেমেণ্ট যে ইয়াতে ব্ৰেক চিষ্টেমো দিছে আপোনাৰ ব্ৰেকিং চিষ্টেম আচ্ছা ব্ৰেকিং চিষ্টেমতো ইয়াতে মানে দিছে ইয়াতে দিছে ইয়াতে আপোনাৰ এই চুইচটো টিপি দিলে গাড়ীটো অট'মেটিকলি শ্ল' হৈ যায় আচ্ছা 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 আৰু এইফালে ভাৰত বেঞ্জৰ লগো আৰু এইফালে চাওক আপোনালোকে দেখিব পাইছে এইফালে CCTV কেমেৰা স্ক্ৰীনটো আৰু ব্ৰেকৰো ইয়াতে আছে ন ষ্টেৰিঙতে আছে ব্ৰেকৰো আমাৰ ইয়াতে আছে ষ্টেৰিঙত তাৰমানে কি হয় আপোনাৰ ধৰক আপুনি ৰানিঙত গৈ আছে আপোনাক ধৰক গাড়ীখন শ্ল' কৰিব লাগে মানে ভৰিখন ব্ৰেক নামাৰিলেও হয় ইয়াত আপুনি কণ্ট্ৰল কৰিব পাৰে আচ্ছা ভৰিত মানে ব্ৰেক নামাৰিলেও হয় ভৰিয়েদি ইয়াৰ পৰা কণ্ট্ৰলিং হৈ যায় আচ্ছা টিপি দিলে আপোনাৰ গাড়ীখন শ্ল' হৈ যায় আচ্ছা বহুত ভাল ভাল ফেচিলিটিজ দিছে আৰু এটা নতুন ফেচিলিটি দিছে এইখনত তাৰমানে বৰষুণৰ বতৰত ধৰক গাড়ীবোৰ অলপ টানাটানি কৰে এনেকুৱা এটা চুইচ দিছে আপোনাৰ এই চুইচটো দিছে এই চুইচটো আপুনি টিপি দিয়াৰ লগে লগে এটা অফ চিষ্টেম এটা হেৰি দিব লাইট জ্বলিব জ্বলাৰ পিছত তাৰমানে কি হয় আপোনাৰ গাড়ীখন শ্লিপ নহয় আচ্ছা আচ্ছা সেইটো বৰষুণৰ দিনত কাম কৰে বৰষুণৰ দিনত এইটো চিষ্টেমটো ভাল দিছে আৰু আপোনাৰ গাড়ীখনত যদি কিবা এটা ফল্ট আহে ধৰক ফল্ট আহিলে ভলভ'বিলাকৰ যেনেকৈ আপোনাৰ ডিছপ্লেত মেছেজ আহে এই সেনেকৈ ধৰক তাৰমানে এনেকৈ আমাৰ ইয়াতে ডিছপ্লেত মেছেজ আহে মেছেজৰ কাৰণে ইয়াতে চুইচ দিয়া গৈছে এইবোৰ আমি চেক কৰিব পাৰোঁ মানে গাড়ীখনত ডিজেল কিমান আছে ইউৰিয়া কিমান আছে কিমান কিলোমিটাৰ চলিব মানে আগত ধৰক আপুনি গেছ মাৰি আমি জুখিবলগীয়া আছিলে আজিকালি সেইটো চিষ্টেমটো নাই ইয়াৰ পৰা ইয়াতে চাই পেলাই ক'ব পাৰি ইমান কিলোমিটাৰ যাব ইমান কিলোমিটাৰ যোৱাৰ পিছত আমি ডিজেল ঢালিব লাগিব সেনেকুৱা চিষ্টেম আৰু সেইবিলাক মানে যেনেকৈ প্ৰাইভেট গাড়ীবোৰত যেনেকৈ থাকে চব ৰেঞ্জটো কিমান যাব পাৰিব সেই গোটেইখিনি ফেচিলিটিজ ইয়াত দিছে আৰু এইবিলাক ইমানকৈ চুইচ এইবিলাক চব কণ্ট্ৰল এইবোৰ কণ্ট্ৰলিং তাৰমানে এইটো ধৰা আমাৰ কেবিনৰ আমাৰ দুটা ফেন আৰু এইবোৰ আছে ভিতৰৰ লাইটিং চুইচ আমাৰ ভিতৰত যিবোৰ লাইট আছে CC কেমেৰা চুইচ আছে আচ্ছা আচ্ছা এইবোৰ চুইচ দিয়া আছে আৰু এইফালে আপোনাৰ যোনজন লগৰ তেখেত শুব পৰাকৈ ধুনীয়াকৈ ইয়াত ব্যৱস্থা আছে আৰু এইফালে মেডিকেল কিট আছে তাৰপিছত